নমস্কাৰ বন্ধু বান্ধৱীসকল, ডেইজিজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ তন্দুৰী চিকেনৰ এটা ৰেচিপি। এইটো ঘৰতে কেনেকৈ অভেন নোহোৱাকৈ কেৰাহীতে অতি সহজে বনাব পাৰি তাকে দেখুৱাম। চাওঁচোন আহক ৰেচিপিটো কেনেকৈ বনালোঁ। ৰেচিপিটোৰ বাবে 500 গ্ৰাম চিকেন লৈছোঁ আৰু এই চিকেনখিনি এনেকৈ ধুই চাফা কৰি এইখিনি এনেকৈ কাটি লৈছোঁ। একদম ডিপ কাট দি লৈছোঁ। এয়া চাওক, কাটি লৈছোঁ। যেতিয়াহে এনেকৈ কাটিলেহে ভালদৰে মছলাখিনি সোমাব আৰু ইয়াৰ অতি সহজে সোনকালে এইখিনি সিজি যাব। এয়া চাওক, এনেকৈ কাটি ল'ব যদি তন্দুৰী চিকেন বনায়। এয়া এনেকৈ কাটি লৈছোঁ আৰু এতিয়া ইয়াত আমি 1 চামুচ নেমু ৰস দিম। 1 চামুচ নেমু ৰস এড কৰিম। এয়া নেমু ৰসখিনি তাত দি দিছোঁ আৰু ইয়াৰ পিছত আধা চামুচ আমি নিমখ দিম। এয়া নিমখ দিছোঁ। নিমখ আৰু নেমুখিনি ভালদৰে মাংসখিনি সোমাই যোৱাকৈ ভালদৰে অকণমান দেৰি মিক্স কৰি ল'ম। এনেকৈ মিক্স কৰি ল'ব, তেতিয়াহে খাবলৈ টেষ্টি হ'ব। এনেকৈ সানি ল'ব ভালদৰে হাতেৰে। চামুচ ব্যৱহাৰ নকৰিব, হাতেৰে কৰিব। এনেকৈ ভালদৰে এইখিনিতো এনেকৈ সানি লৈছোঁ। এয়া এইখিনি ভালদৰে সানি লোৱাৰ পিছত আমি এয়া সনা হৈ গৈছে। এতিয়া এইখিনি 15 মিনিটৰ কাৰণে ঢাকি ভালদৰে ৰাখি দিম। ফ্ৰিজতো ৰাখিব পাৰে, নহ'লে বাহিৰত ৰাখিলেও কোনো কথা নাই, এইখিনি ৰাখি দিব। এইখিনি 15 মিনিটৰ পিছত এয়া উদঙাই ল'লোঁ। লৈ পেলাই এতিয়া ইয়াত বাকী মছলাখিনি এতিয়া আমি ঠিক কৰি ল'ম। এতিয়া তন্দুৰী চিকেনৰ বাবে দৈ লাগিব। দৈ ডাঙৰ 2 চামুচ ল'ব। দৈখিনি মন কৰিব, দৈখিনি যাতে একদম পানী থাকিব নোৱাৰিব। এইখিনি মই চেকনিৰে ভালদৰে চেকি লৈছোঁ। আপোনালোকে কাপোৰ এখনত দিও ভালদৰে পানীখিনি আঁতৰাই ল'ব পাৰিব। একদম ভালদৰে অকণো পানী থাকিব নোৱাৰিব, নহ'লে পেষ্টটো পিছত বেয়া হ'ব। এইখিনি চাওক, এয়া ডাঙৰ 2 চামুচ দৈ দি ল'ব। এয়া 2 চামুচতকৈ অকণমান বেছিহে আছে, কোনো কথা নাই। এইখিনি দৈ অকণমান সৰহ হ'লেও কোনো কথা নাই, এইখিনি দি ল'ব। এতিয়া বাকী মছলাখিনি ইয়াত আমি দি দিম। সেয়া তন্দুৰী চিকেনৰ বাবে কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছোঁ। আপোনালোকে ফুড কালাৰো ইউজ কৰিব পাৰে। মই ফুড কালাৰ ইউজ কৰা নাই, সেইটো কাৰণে 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ। সেয়া দৈখিনিত দি দিম আৰু বাকী মছলাখিনিও ইয়াতে দি দিম। এয়া চাট মছলা লৈছোঁ আধা চামুচ, গৰম মছলা লৈছোঁ আধা চামুচ, হালধি লৈছোঁ আধা চামুচ আৰু জালুকৰ গুড়ি আধা চামুচতকৈ অকণমান কম ব্যৱহাৰ কৰিছোঁ। জালুকৰ গুড়িটো দিব তন্দুৰী চিকেনত, জালুকৰ গুড়ি দিলে খাবলৈ ভাল হয়। আদা নহৰু আধা চামুচ দিছোঁ ডাঙৰ চামুচেৰে, আপোনালোকে সৰু চামুচেৰে 1 চামুচ দিব পাৰে। এতিয়া আমি নিমখ দিম। নিমখ আধা চামুচ লৈছোঁ। মন কৰিব, আগতো আমি মাংসখিনিত নিমখ এড কৰি থোৱা আছে, সেইটো কাৰণে নিমখটো চাই দিব কিমান আগতে দিছিলে, এতিয়া কিমান দিব। এতিয়া নিমখ দিলোঁ। তাৰপিছত এইখিনি এতিয়া ভালদৰে মিক্স কৰিম, একদম মিহি পেষ্ট এটা হোৱালৈকে। এতিয়া এইখিনি মিক্স কৰি থাকিম। এনেকৈ মিক্স কৰিব লাহে লাহে। এতিয়া এয়া চাওক, এয়া একদম মিহি হৈ গৈছে আৰু ইয়াৰ পৰা এটা ধুনীয়া সুগন্ধ ওলাইছে। আপোনালোকে নিজে কৰিলে গম পাব। এয়া ইমান ধুনীয়া হৈছে। এনেকুৱা হোৱালৈকে একদম মিহলাই থাকিব লাগিব। এয়া এনেকৈ কৰিব। এতিয়া এই মছলাখিনি এপিচ এপিচকৈ মাংস আনি এই মছলাখিনিত লগাই দিম। এয়া এনেকৈ লগাব। লাহে লাহে এই পেষ্টখিনি মাংসখিনিত ভালদৰে লগাই দিব। এয়া এনেকৈ আঙুলিৰে ভিতৰলৈকে সোমোৱাই দিব, তেতিয়াহে খাবলৈ বেছি টেষ্টি হ'ব। এনেকৈ লগাব। এয়া এপিচ লগোৱা হৈ গৈছে আৰু বাকী পিছো আমি তেনেদৰে লগাই ল'ম ভালদৰে আঙুলিৰে।
এতিয়া আমি মছলাখিনি সনা হৈ গৈছে। এতিয়া আমি এইখিনি আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম। আপোনালোকে ফ্ৰিজত নথৈ বাহিৰতো আধা ঘণ্টাৰ কাৰণে ৰাখি থ'ব, কিন্তু আধা ঘণ্টাৰ কাৰণে এইখিনি ৰখাটো অতি প্ৰয়োজনীয়। আধা ঘণ্টা হৈ গৈছে, আমি মাংসখিনি মেৰিনেট কৰা মাংসখিনি উলিয়াই ল'লোঁ। এতিয়া উলিয়াই লোৱাৰ পিছত আমি এখন কেৰাহী পাতি থৈছোঁ গেছত। কেৰাহীখন গৰম হ'লে আমি ইয়াত তেল অলপ ৰিফাইন তেল দিম। অকণমান ৰিফাইন তেল দি দিছোঁ। তেল বেছি ইউজ কৰিব নালাগে। তেলখিনি গৰম হ'লত আমি অলপ বাটাৰ দি দিছোঁ। লক্ষ্য কৰিব বাটাৰখিনি তেলৰ লগত নিদিব, নহ'লে জ্বলি যাব। তেল গৰম হোৱাৰ পিছতহে বাটাৰখিনি দিব। এইখিনি আমি ভালকৈ লৰাই দিম। এতিয়া এইখিনি গৰম হ'লে আমি মাংসখিনি এপিচ এপিচকৈ ইয়াত দি দিম। বাটাৰ দিলে আচলতে ফ্লেভাৰটো ধুনীয়া হয়, আপোনালোকে বাটাৰটো স্কিপো কৰিব পাৰে। এয়া এপিচ এপিচকৈ এতিয়া দি দিম। এতিয়া 1 মিনিটৰ পিছত এইখিনি 1 মিনিট সিজিবলৈ দিম। 1 মিনিটৰ পিছত আমি লাহেকৈ লুটিয়াই দিম। 1 মিনিট হৈ গৈছে, আমি এবাৰ আকৌ লুটিয়াই দিম। আকৌ 1 মিনিটৰ পিছত আমি এইখিনি এবাৰ আকৌ লুটিয়াই দিব লাগিব। এতিয়া আকৌ এবাৰ লুটিয়াই দিছোঁ। এতিয়া লুটিয়াই হৈ গৈছে। এতিয়া গেছটো একেবাৰে ল' কৰি আমি 20 মিনিটৰ কাৰণে ঢাকি ৰাখিম আৰু মাজে মাজে এইখিনি চাই থাকিম। 20 মিনিট হৈ গ'ল, মই মাজে মাজে চাই আছিলোঁ। এই দেখিছেনে কি ধুনীয়া কালাৰ আহিছে, একদম অভেনত বনোৱাৰ দৰে কালাৰ আহিছে। এইখিনি আমি লুটিয়াই দিলে আৰু ধুনীয়া কালাৰ হ'ব, চাওকচোন। এইখিনি লুটিয়াই দিছোঁ। ইমান ধুনীয়া কালাৰ আহিছে আৰু ইমান ধুনীয়া সুগন্ধ আহিছে। চাওক, লুটিয়াই হৈ গ'ল। হৈ গৈছে। এতিয়া আমি এডোখৰ এঙাৰ ল'ম। আপোনালোকে কয়লাও ব্যৱহাৰ কৰিব পাৰে। ৰেষ্টুৰেণ্টৰ দৰে স্মকি ফ্লেভাৰৰ কাৰণে এঙাৰটো অতি প্ৰয়োজনীয়। এই এঙাৰ টুকুৰা এতিয়া আমি গেছত পুৰি ল'ম ৰঙা হোৱালৈকে। পোৰা হৈ গৈছে। এতিয়া আমি সৰু বাতি এটা মাংসখিনি মাজত ভৰাই ল'ম। ভৰাই পেলাই এই পোৰা এঙাৰটো তাত দি দিম। এনেকৈ দি দিব আৰু অকণমান বাটাৰ লৈ সেই পোৰা গৰম এঙাৰটোৰ ওপৰত দি দিব। তেতিয়াহে ধুনীয়া স্মকি ফ্লেভাৰ এটা আহিব। এনেকৈ দি দিব। তাৰপিছত এনেকৈ ধোঁৱাবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ঢাকনিখন মাৰি দিম 2 মিনিটৰ কাৰণে। 2 মিনিট হৈ গৈছে। এতিয়া আমি লাহেকৈ বাতিটো আঁতৰাই ল'ম। আঁতৰাই পেলাই আমাৰ পৰিৱেশনৰ কাৰণে ৰেডি হৈ গৈছে। দেখিছেনে? তন্দুৰী চিকেন হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। প্লেটত উলিয়াই ল'লোঁ। আমাৰ তন্দুৰী চিকেন ৰেডি, খাব পৰা হৈ গৈছে। আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ প্ৰথমতে পায়। থেংক ইউ, বাই বাই।